তোমাৰ ইউটিউব চেনেল বিকেম নিউজলৈ স্বাগতম। আজি মানে দিনটো মই কি কৰিম আপোনালোকক সেয়াকে দেখুৱাম। ৰাতিপুৱা সোনকালে শুই উঠি পিনি মই এতিয়া পানী খাওঁ। আজি বহুত গৰম পৰিছে দেখিছেনে? বহুত ৰ'দে দিছে আজি ৰাতিপুৱাত। এতিয়া মানে 6টাই বজা নাই, এতিয়া ৰ'দ দিলে বহুত। এতিয়া পৰিৱেশটো কিমান ধুনীয়া হৈছে দেখিছেনে? এখন আছে আমাৰ নদীখন। সেই দোস্ত আচৰিত কথা এটা আপোনালোকক কওঁ যেন, কি জানেনে? দেই এই বলটো চাওক, এই বলটো দেখিছেনে? এইটো নৰ্মেল বল আৰু এইটো দেখিছেনে? এইটো নৰ্মেল বল আৰু কিন্তু এই বলটো মাজুলীৰ পৰা আনিছিলোঁ মই এবাৰ। মানে ইটো ঘৰত থাকোঁতেনে এবাৰ মাটিত পোত খাই গৈছিলে। বহুত বছৰ হ'ল। তাৰপিছত মাটি এদিন খান্দি থাকোঁতেনে এইটো বলটো পালোঁ, আকৌ পালোঁ। তাৰপিছত আকৌ এবাৰ টিঙত উঠিলে, টিঙৰ পৰাও আকৌ নামিলে। আজি আকৌ পাইছোঁ আমাৰ গছৰ তলত। সেইটো বল আৰু দেখিছেনে? এইটো নেহেয়াই দোস্ত। এইফালে চাওক, এজনী আমাৰ ভণ্টি দেখিছেনে? ধুনীয়া আমাৰ ভণ্টি গাইছ। আৰু এটা আছে বেছি চাই নেকি? এইটো চাওকচোন, এই তিনিপাত ফণি, এনেকুৱা ফণি চাগে চবৰে ঘৰতে থাকে, কিন্তু এই পাতটো নৰ্মেলে। কিন্তু এই দুপাত চাওক কেনেকুৱা। এই পাতৰ পিছত এডাল দেখিছেনে কি দি দিছে? তাৰপিছত এই পাত চাওক, এইটো দেখিলেই ভয় লাগে। এই পাত ফণি কেনেকুৱা এই দুটা আছে। আৰু এপাত ফণি আছিলে, সেইডাল ক'ত গ'ল জানো, বিচাৰিয়ে নাপালোঁ দেখোন। এইফালে পানী উতলি আছে, ইয়াত মই এতিয়া চাহপাত কেইটামান দি দিওঁ। বেছি চাহপাত দিব নালাগে, ইমান হৈ যাব। এতিয়া চাহ বনাইছে, ইয়াত এতিয়া অকণমান চেনি দি দিওঁ। চেনি দিলোঁ, এতিয়া চাহ হ'ব। মই তাৰপিছত খাম। এতিয়া মই বনোৱা চাহ খাই আছোঁ হে। মজা হৈছে। স্কুল দুটা লৈছোঁ। এতিয়া 7টা 7 হৈছে, 7টা 7ত কিমান ৰ'দ চাওক। ভাই আজি দিব, গৰমে জ্বালা দিব আৰু 7টা 7তে যদি ইমান ৰ'দ, আৰু দিনত কিমান হ'ব ভাবকচোন। ইয়াত দিছেনে? সেইখনত পালেহি আৰু অকণমান আহিলে আমাৰ ইয়াত পা যাবহি ৰ'দ।